हेलो फ्रेंड्स, मैं बाबुरिया स्वागतम जानाइছো मोर अन्य এটা ব্লগলে আৰু আজি আহিছো এখন দেওবৰীয়া পাচলি বজাৰলে যিখন ৰিহাবাৰীত আছে। বজাৰখন বিৰাটেই ডাঙৰ। আহকচোন তেতিয়াহলে ময়ো বজাৰ কৰো আৰু লগতে আপোনালোককো বজাৰখন দেখুৱাও। খালি পৰহি ধুনীয়া হ'ব তো বেছি পকি যাব নেকি? তাকে তুমি 1 কেজি লম বুলি ক'লে বস্তুবোৰ বেয়া হৈ যায়। ओ काजी नेमु केनेके नेमु केनेके हां বজাৰখন কিন্তু বদ্ধ ডাঙৰ আগতে আহিছো কিন্তু ফ্ৰেন্ডছ ইয়া বজাৰ কৰি আহি আছো আৰু এইখিনিতে উলুবাৰী চাৰিআলি ন উলুবাৰী চাৰিআলিত মানে অকমান ৰৈছো মানে কি সিগনেলটো পোৱা নাই আৰু বহুত দেৰি ৰৈ আছো গতিকে কিন্তু বজাৰখন মানিব লগা বজাৰখন বিৰাটেই ডাঙৰ আৰু মানে এনেও বজাৰ কৰি ভাল পাওঁ আৰু এটা বস্তু আনিছো কিন্তু সেইটো ঘৰত একেবাৰে দেখুৱাই আছো আপোনালোকক কি আনিছো। হেল্ল' ফ্ৰেণ্ডছ, এয়া জাষ্ট বজাৰ কৰি আহি পালোহি আৰু আহি পাচলিখিনি ধুবলৈ লৈছোঁ। যথেষ্টখিনি বজাৰ কৰিলোঁ যাতে কেইদিনমান যায় আৰু বন্ধাকবি, জিকা, ভেন্দি, পটল, ভাতকেৰেলা এনেকৈ বহুতখিনি বজাৰ কৰিলোঁ। ইফালে এয়া জলকীয়াকেইটা অকণমান কিবা ক'লা জলকীয়া আৰু এইফালে এয়া এইটো কি শাক আছিলে কলমৌ শাক এইখিনি বাছি পেলাই থৈছোঁ আৰু এইফালে এটা গাজ টেঙা আনিছোঁ আৰু এইটো মোক মানে কি কৰিছে মানে কি এইটো পাতটো আচলতে মই চিনি নাপাওঁ, নামটো পাহৰিলোঁ আৰু নামটো কৈছিলে এইটো চাটনি কৰি খাই বোলে। এইটো কিন্তু নামটো মই নাজানো দেই। মই মানে সুধি থকা মানে মই কি পাত কি কথা সোধাৰ কাৰণে মানুহগৰাকীয়ে কি কৰিছে মোক এইখিনি ইয়াতকৈ আৰু আছে মই চাটনি বনাবৰ কাৰণে মই থৈছোঁ। মোক অলপমান পাত মানে দিছে খাই চাবি আৰু খাই চাই পেলাই তই সেইখিনি আকৌ নিবলৈ আহিবি এনেকৈ কৈছে। সেইকাৰণে সেইখিনি মই ধুই পখালি থৈছোঁ আৰু এয়া নেমু টেঙাও আনিছিলোঁ। এইটো এল'ভেৰা পুলি এটা লৈ আহিলোঁ। এইফালে কেইবাটাও পুলি আছে, 1 2 3 4টা, এইফালে 5টা পুলি আছে। চাওঁচোন লগাই পেলাই কিনো হয়। এয়া 2টা আনাৰস আনিলোঁ, কল আনিলোঁ। আজি বজাৰৰ পৰা মাছো আনিছিলোঁ। ভাবিলোঁ দুপৰীয়া সাজৰ কাৰণে বনাওঁ আৰু কেনেকৈনো বনাওঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে 3 চামুচ সৰিয়হ দিছোঁ আৰু এই চামুচখনৰ জোখতে সৰিয়হখিনি লৈছোঁ আৰু ইয়াত দিছোঁ এতিয়া গৰম পানী। যিহেতুকে সময় কম আছে, সোনকালে কোমলিবও লাগিব আৰু মোৰ বতাহটো সহায় হ'ব, সেইকাৰণে গৰম পানী দিছোঁ আৰু অকণ সময় থৈ দিছোঁ আৰু অকণ সময় থৈ দিয়াৰ পাছত ইয়াত দিছোঁ প্ৰায় 1 ইঞ্চি আদা আৰু প্ৰায় 7 ফুটা নহৰু আৰু ইয়াত জলকীয়াও দি দিব পাৰে। যিহেতুকে আমাৰ জ্বলাটো কম খাওঁ, সেইকাৰণে জ্বলা দিয়া নাই। হেল্ল' ফ্ৰেণ্ডছ, এয়া ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ আৰু এতিয়া গা পা ধুই একেবাৰে আজৰি হৈ আহিলোঁ আৰু এতিয়া ভাবিলোঁ মাছটো বনাই লওঁ। মই এতিয়া অলৰেডি সৰিয়হ তিয়াই থৈ গৈছিলোঁ আৰু এতিয়া সেইখিনি বটি লওঁ, বটি লৈ পেলাই মাছ বনাম। আজি মাছটো মানে মই পাতত দিয়ে বনাম, কিন্তু অকণমান বেলেগ ধৰণে বনাম। আজি মাছটো মানে মই হালধি পাতত দিম, মানে কলপাতত নিদিওঁ, হালধি পাততে দিম। তেতিয়াহ'লে বাৰীৰ পৰা হালধি পাত কাটি আনোগৈ। এইফালে আহিছোঁ এয়া হালধি পাত কাটিবলৈ। সেইফালে চাই লৈছোঁ হালধি পাতকেইটা অকণমান ডাঙৰ হ'লে ভাল। এইফালে এয়া কাটি আনিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া সৰিয়হখিনি মিহিকৈ পেষ্ট এটা বনাই ল'ম। এইখিনি একদম মিহিকৈ পেষ্ট এটা বনাই ল'লোঁ। এতিয়া মাছখিনি লৈ পেলাই জোখমতে নিমখ হালধি দি দিছোঁ আৰু নিমখ হালধি দি পেলাই মাছখিনি ভাল ধৰণে সানি লৈছোঁ যাতে গোটেই মাছতে নিমখ হালধিখিনি ভাল ধৰণে লাগি যায়। আৰু এতিয়া বটি লোৱা সৰিয়হখিনি দিছোঁ আৰু সৰিয়হখিনি অকণমান সৰহকৈ দিছোঁ কাৰণ গোটেই মাছতে ভাল ধৰণে লাগিব আৰু এতিয়া মাছখিনিত সৰিয়হখিনি খুব ভাল ধৰণে সানি লৈছোঁ যাতে গোটেই মাছতে ধুনীয়াকৈ সৰিয়হখিনি লাগি যায়। আৰু এতিয়া দিছোঁ
প্ৰায় 3 চামুচ নেমু টেঙাৰ ৰস আচলতে এই নেমু টেঙাৰ ৰসখিনি দিবই লাগিব কাৰণ তেতিয়াহে এইখিনি টেষ্টটো আহিব আৰু এতিয়া দিছো দীঘল দীঘলকৈ জলকীয়া কাটি দিছো যেহেতুকে বটুতে মই জলকীয়া দিয়া নাই মই এনেকৈ দি দিছো এনেকৈ দিলেও খাবলৈ খুব ধুনীয়া লাগে আৰু এতিয়া গুটেইখিনি নেমু টেঙাৰ সৈতে গুটেইখিনি ভাল ধৰণে সানি লৈছো এতিয়া হালধি পাত এখিলা লৈছো আচলতে হালধি পাতখিনি আগতে ধুই পখালি মই ৰেডি কৰি থৈছো আৰু এতিয়া হালধি পাতখিলাত প্ৰায় 1 চামুচ মান মিঠাতেল দি পেলাই অকণমান বটা সৰিয়হ দি দিছো তাৰ ওপৰত মাছ পিচ দি দিছো আৰু মাছ পিচ ভালকৈ সৰিয়হখিনি লগাই লৈছো আৰু লগাই লৈ পেলাই ঠিক এনে ধৰণে হালধি পাতেৰে এনেকৈ মেৰিয়াই দিলো মোৰ 1 পিচ মাছ হালধি পাতেৰে মেৰিয়াই লোৱা হৈ গ'ল আৰু এয়া হৈছে দ্বিতীয় পিচ মাছো মই ঠিক একে ধৰণে মেৰিয়াই ললো আৰু এতিয়া তেনে ধৰণে গুটেই মাছখিনিয়ে মই মেৰিয়াই ললো এতিয়া এইখিনি পাতত দিম এইখন হৈছে পুৰণা টেৱা মই সদায় ইয়াতে পাতত দিওঁ আৰু এতিয়া দিছো প্ৰায় 1 কাপ মান পানী কিন্তু পাতত যেতিয়া মেৰুৱা হ'ব তেতিয়া এটা কথা মনত ৰাখিব লাগিব খুব ভালকৈ মেৰিয়াব লাগিব যাতে এই পানীখিনি দিওঁতে হালধি পাতৰ ভিতৰলৈ যাতে মাছখিনিলৈ পানী নুসুমায় আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছো আৰু এয়া 10 মিনিট হৈ গ'ল এতিয়া চাই লৈছো আৰু মাছখিনি লুটিয়াই দিছো এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছো এয়া 10 মিনিট হৈ গ'ল এতিয়া আকৌ লুটিয়াই দিছো এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছো 5 মিনিটৰ পাছত এয়া খুব ধুনীয়া এটা গোন্ধ ওলাইছে হালধি পাত আৰু মাছৰ খুব ধুনীয়া এটা গোন্ধ ওলাইছে এতিয়া চাই লৈছো মাছখিনি সিজিছে নাই মাছখিনি প্ৰায় সিজিলে আৰু এতিয়া 5 মিনিটৰ কাৰণে একদম লো ফ্লেমত ঢাকনখন মাৰি থৈ দিছিলো আৰু এয়া 5 মিনিটৰ পাছত এবাৰ চাই লৈছো ধুনীয়া গোন্ধাইছে নহয় আৰু মাছখিনি লুটিয়াই দিছো আৰু এয়া পুৰা মাছখিনি সিজি গৈছে আৰু এতিয়া ইমান ধুনীয়া গোন্ধাইছে গতিকে টেষ্টৰ কাৰণে এই পিচ মাছ মানে টেষ্টৰ কাৰণে লৈ গ'ল আৰু এতিয়া এই 3 পিচ মাছ ভালকৈ ঢাকি পেলাই থৈ দিছো গেছটো কিন্তু বন্ধ কৰি দিছো আৰু এতিয়া লুটিয়াই দিছো আৰু এতিয়া চাই লৈছো মাছখিনি পুৰা ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া এইখিনি নমাই থৈছো ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰিব দেই আৰু ট্ৰাই কৰি আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব মাছ পাতত দিয়াটো লোৱা লোৱা আৰু কেনেকুৱা হৈছে খাই পেলাই কোৱাচোন ইয়াত তৰাপাত ক'ত পাবা তৰাপাত নহয় এইটো হেৰি কি কয় হালধি পাত ক'ত পাব হা এই নাজানো নহয় ক'বাচোন মোক লাগে নহয় ভাল হৈছে ইমান খৰধৰকৈ বনাইছোঁ আকৌ গৰম হৈ আছে না তেতিয়াহ'লে খোৱা ভাল হৈছে ন ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক নকৰাকৈ নাথাকিব আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ ভাল হৈছে ন ভাল হৈছে ভাল তৰাপাত হ'লে আৰু ভাল লাগে খোৱা মই খুলি যাব পাৰিলোঁ আৰু সঁচাকৈ বিৰাট ভাল হৈছে দেই সঁচাকৈ ভাল হৈছে